Hello everyone, Bonalit's Kitchen and Lifestyle Vlogger আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই বিশেষ ইমান ডাঙৰ ভিডিঅ' লৈ অহা নাই মানে যোৰহাটৰ পৰা আহিলো তো আহি পেলাই মই বাহিৰে গোলাঘাটত থাকিলো সো ভিডিঅ' কৰিবলৈ নহলে আৰু তাৰ পিছতে মই আজি আহি পাইছোহি মানে দুদিন গোলাঘাটত থাকিলো গোলাঘাটত কৈছিলে ডেৰটো থাকে বুলি তাতে থকা হল দুদিন তাৰ পিছত আহিছো আজি কোৱাৰ্টাৰলৈ তাৰ পিছত ভিডিঅ'টো আজি এতিয়া সন্ধিয়া 5টা বাজি গল তো 5টা বাজিছে এতিয়া মই ভিডিঅ'টো স্টাৰ্ট কৰো ভিডিঅ'টো মই বেলেগ একো নেদেখাও মানে কিছুমান বস্তু মানে যোৰহাটত পাইছিলো সো হেখিনিকে মই দেখাম বুলি ভাবিছো মানে কি আপোনালোকৰ লগত শেয়াৰ কৰি মোৰ ভাল লাগে সো মই হেতু কাৰণে দেখাম বুলি ভাবিছো যিমান পাইছো যি পাইছো তাকেই মই আৰু ঘৰলৈ ইমান দিনৰ মূৰত গৈছো সবেই মানে দিছে যি কিবা কিবি দিছে আৰু সো মই দেখাম বুলি ভাবিছো আশা কৰো আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন সমূহ আপোনালোকে সকলোতকৈ সোনকালে পাব বলক ভিডিঅ'টো স্টাৰ্ট কৰো আৰু ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগতে মই এটা কথা কম বুলি ভাবিছো মানে কি এজন মানুহে মোক খুব কমেন্টত মানে কৈ থাকে যে আজিকালি ইউটিউব চেনেলটো বুলে জাবৰ হৈ গৈছে মানে কি জুনে যি পায় তাকেই ভিডিঅ' বুলে দি দিয়ে আজিকালি ইউটিউবটো খুলিবই নোৱাৰি বুলে এনেকুৱা ধৰণৰ কিছুমান কমেন্ট দি থাকে মই কিন্তু সেই কমেন্টবোৰ এভয়েড কৰো তথাপিও মানে আপোনালোকে মোক এনে কমেন্ট কৰি জনাব যে ইউটিউবটো জানো আজিকালি জাবৰ হৈছে মানুহেটো বহুত এক্টিভ হৈছে নহয় জানো ইউটিউবৰ পৰা মানুহ বহুত এক্টিভ হৈ গৈছে বিশেষকৈ মই বেলেগৰ ক্ষেত্ৰত নাজানো কিন্তু মই কিন্তু নিজকে বহুত এক্টিভ হৈছো বুলি মানে লাগে কাৰণ ইউটিউবৰ পৰা মানুহে ধৰক আজিকালি বহুত নজনা কথা জানিব পাৰে সো মই আপোনালোকে হেতু কথাত মানে মানুহজনৰ কমেন্টত সাপোৰ্ট কৰে নে সাপোৰ্ট নকৰে হেতু মই নাজানো কিন্তু তেখেতে মানে এনেকুৱা ধৰণৰ কমেন্ট কিছুমান দিছে যে মানে কি এইবোৰ আজিকালি ইউটিউবত জুনে যি পাৰে মানে কিবা কিবি আলতু ফালতু ভিডিঅ' দি দিয়ে তো হেবোৰ মই মানে হেবোৰ কমেন্টত একো মানে হেৰি নকৰো মানে কি সাপোৰ্ট নকৰো আপোনালোকে মোক কমেন্ট কৰি জনাব যে এনেকুৱা ধৰণৰ কমেন্ট দিব লাগে নে নালাগে ইউটিউবটো কোনো জাবৰ নহয় কাৰণ ইউটিউবৰ পৰা আজিকালি সৰু ল'ৰা ছোৱালী হওক ডাঙৰ মানুহ হওক বা নজনা নপঢ়া নুশুনা কিছুমান মানুহেও ইউটিউবৰ পৰা বহুতখিনি কথা শিকিবলৈ পাইছে তো আমিও বহুতখিনি কথা ধৰক নজনা কথা ইউটিউবত সাৰ্চ কৰিলে আমিও পাই যাওঁ তো ইউটিউবটো কোনো জাবৰ নহয় বা কিছুমানে ডেইলি ভ্লগ দি ভাল পাইছে কিছুমানে শেয়াৰ কৰি ভাল পাইছে সো কৰিছে তাত কোনো কাৰো আপত্তি থাকিব মই জনাত নালাগে কাৰণ মই তেখেতকো একো বেয়া নকওঁ বেয়া বুলিও নাভাবো তেখেতৰ কমেন্ট কাৰণ মানে কি তেখেতে হয়তো বেয়া পাইছে কিছুমানে ভ্লগ দিছে তো চাই বেয়া পাবও পাৰে ধৰক হেতু কথা কোনো একো মানে গাত লবলগীয়া কথা নহয় ময়ো লোৱা নাই তথাপিও মানে মই কমেন্টৰ ওপৰত কৈছো আৰু মানে কোনেও এটো বেয়া পাবৰ কাৰণে নাই কোৱা মই জনাত এনেকুৱা ধৰণে মানে কথা কমেন্টটো কৰিব নালাগে কাৰণ ইউটিউবটো কোনো জাবৰ নহয় ইউটিউবটো সৰু ল'ৰা ছোৱালীও আজিকালি ইউটিউবৰ পৰা বহুতখিনি কথা ধৰক শিকিছে ঘৰত মাক বাপেকে নিশিকালেও নজনা কথাটো ল'ৰা ছোৱালীবোৰে ইউটিউব চাই শিকি যায় বিশেষকৈ মোৰ ছোৱালীৰ ক্ষেত্ৰত হেখিনি মানে মই দেখিছো তাইও বহুতখিনি নজনা কথা ইউটিউবত চাই তাই শিকি গৈছে সো মই হেতু কাৰণে কথাটো ক'ব বিচাৰিছো যে ইউটিউবটো জাবৰ নহয় বহুতখিনি ক্ষেত্ৰত মানুহ আগবাঢ়িব পাৰিছে ইউটিউবৰ পৰা তো ময়ো আজি ভাল পাইছো ধৰক মই কিছুমান মানুহে ভাল নাপাবও পাৰে ন যে কিছুমান মানুহে ধৰক কাম কৰিছে কিবা বনাইছে বা কিবা কৰিছে তো হেখিনি ধৰক কমেন্ট মানে শেয়াৰ নকৰিবও পাৰে তো মই ভাল পাইছো আজি ধৰক মই ভ্লগ বনাইছো বা দিনটো মই কি কৰিছো ক'ত গৈছো কি খাইছনো কি বনাইছো সো মই হেখিনি মই শেয়াৰ কৰিবলৈ ভাল লাগে সো মই কৰিছো তাত যাতে কোনোবাই বেয়া পাইছে তো হেতু এভয়েড কৰিব পাৰে মোৰ ভিডিঅ'টো বা ডিসলাইক কৰিব পাৰে মোৰ কোনো বেয়া নালাগে হেতুৱে কলো মই কোনো বেয়া পাবৰ কাৰণে মই কমেন্টত এনেকে মানে বেয়া পোৱা নাই মই মাত্ৰ কথাটোহে কৈছো যে ইউটিউবটো জাবৰ নহয় তেনেকে নকব কাৰণ বহুতৰে গাত লাগে হেতুৱে কলো বেয়া নাপাব বাকি বলক ভিডিঅ'টো স্টাৰ্ট কৰো
মানে ৰুহিয়ে যিখিনি পালে সেইখিনি দেখাম বুলি আহিছোঁ। ফাৰ্ষ্টতে তাই এইখিনি এযোৰ ড্ৰেছ এযোৰ, এইটো এটা পেণ্ট আছে। পেণ্টটো ডাঠ হয়, বহুত ভাল হয় কাপোৰটো। এইটো এটা পেণ্ট য়েল্ল' কালাৰ, এইটো ইলাষ্টিক আছে, এইটো এটা পেণ্ট আছে। তাৰ লগত আছে এটা টপ আছে। এইটো টপটো ভাল লাগিছে নাই ক'বচোন। এইটো তাই মানে এইবোৰ কি পিন্ধি চাইছিলেতো, সেইটো কাৰণে একদম মানে খুচুৰ মুচুৰ হৈ আছে। এইটো এটা টপ। বাকী নেক্সট যোৰ হৈছে, এইবোৰ চব কিন্তু তাই পোৱা হয় দেই, মই কিন্তু এটাও কিনি দিয়া নাই। বাকী নেক্সট যোৰ হৈছে এইযোৰ ঘৰত মানে পিন্ধিবলৈ বহুত কমফৰ্টেবল কাপোৰ। এইযোৰ হাতটো চুটি হয় কিন্তু ভাল লাগিলে। এযোৰ এইবোৰ চব তাই পাইছে, ঘৰত গৈছে যিহেতু, আৰু বহুত পাই আহিছে। এযোৰটো তাই পিন্ধিয়ে আছে এতিয়া। আৰু পেণ্ট হৈছে এইটো 3/4 হয়, এইটো পেণ্ট। আৰু তাৰপিছতে নেক্সট যোৰ হৈছে এযোৰ ড্ৰেছ। এইযোৰো তাইৰ ভাগৰে হয়। এইটো হোৱাইটত পিংক কালাৰ। এইটো বহুত কমফৰ্টেবল পিন্ধিবলৈ। এনেকুৱা ধৰণৰ ড্ৰেছবোৰ তাই ধৰক ঘৰত মানে পিন্ধি থাকিবলৈ। এইটো পেণ্টটো 3/4 হয়। এইটো কাপোৰটো বহুত ছফ্ট হয়, এইবোৰ কাপোৰ পিন্ধিবলৈ বহুত আৰাম হয়। তাৰপিছত আৰু দুযোৰমান আছে, সেইকেইযোৰ মই বাৰু পিছত মই দেখাই দিম। তাৰপিছতে এতিয়া আহোঁ নেক্সট মোৰ কাপোৰলৈ। মোৰ কাপোৰ তেনেকৈ বিশেষ একো নাই, আগত ফটো দেখাইছোঁ, তথাপিও ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি। ব'লক তেতিয়াহ'লে মোৰ কাপোৰকেইটা দেখাওঁ কিনো পালোঁ। এইযোৰ হৈছে এযোৰ প্লাজো ছেট। এযোৰ হৈছে এইটো প্লাজো ছেটটো হয়। এইটো প্লাজো ছেটটো, হাতটো ইয়াৰ চাওক, শ্লিভটো এইটো হয়, 3/4 শ্লিভছৰ হয়। এইটো তলটো হাতটোৰ এনেকুৱা ধৰণৰ হয়। এইটো মোৰ কাজিনজনী, যিজনী মানে মোৰ ছিষ্টাৰ হয়, তাই চিনাকি কৰি দিছিলে আপোনালোকৰ লগত। তাই মোক এযোৰ গিফ্ট, মানে বহুত দিনৰ মূৰত গৈছে, তাই মোক গিফ্ট কৰিছে। আৰু এইটো তলটো এনেকুৱা ধৰণৰ হয়। এইটো বহুত চিম্পুল হয় আৰু পিন্ধিবলৈ ইমান কমফৰ্টেবল। মই এতিয়ালৈকে যোৰহাটতে পিন্ধিলোঁ, তাৰপিছত আকৌ যোৰহাটৰ পৰা আহোঁতেও এইযোৰ পিন্ধি আহিছোঁ। আপোনালোকে চাগে ভিডিঅ'ত দেখিছে। এইটো বুটাম আছে, এনেকৈ বুটামটো লগোৱা আছে, এনেকৈ আছে, তললৈকে আছে। এযোৰ আৰু ইয়াৰ লগত আছে এইটো এটা প্লাজো। এইটো চিম্পুলত হয়, প্লেইন যিটো প্লাজো, এইটো হোৱাইটত আছে। মই ইয়াৰে ফটোটো মই আপোনালোকক দি দিম বাৰু, দেখাই দিম। এযোৰ হৈ গ'ল। তাৰপিছত নেক্সট যোৰ হৈছে এইযোৰ আভাচাৰ হয়, আৰু মই চব আভাচাৰে কুৰ্তা পিন্ধোঁ। আপোনালোকক মই এদিন মোৰ কুৰ্তাৰ যিখিনি কালেকশ্যন হয় মই সেইখিনি দেখাম। আৰু মোৰ যিখিনি কুৰ্তাৰ কালেকশ্যন আছে চব আভাচা হয়, চব ট্ৰেণ্ডছৰ হয়। মই ৰিলায়েন্স ট্ৰেণ্ডছৰ পৰাই গোটেই কুৰ্তাখিনি কিনোঁ। মই যেতিয়া যোৰহাট যাওঁ একেলগে মই বহুতখিনি কিনি লওঁ। তো এইখিনি হৈছে। আৰু নেক্সটটো হৈছে এইটো এটা কুৰ্তা। এইটোও হয়, 3/4 শ্লিভছৰে হয়। এইটো 3/4 শ্লিভছৰ হয়। চাওক ইয়াতে এই ধৰণে গল্ডেন কালাৰৰ অকণমান ফুল কৰা আছে। এইটো দুটা কালাৰৰে পেণ্টৰ লগত মিলিব কুৰ্তাটো। মই কিন্তু গল্ডেন কালাৰে লৈছোঁ লেগিংছটো। এইটো তলটো এনেকুৱা, ছাইডটো কটা আছে। এইটো হৈছে কি কালাৰ, এইটো অলিভটো নহয়, একেবাৰে লাইট হয়, অলিভ কালাৰটো লাইট হয়, কিন্তু কালাৰটো খুব ভাল লাগিছে। মোৰ কুৰ্তাটো চবতছে মোৰ মানে ভাল লাগিছে এইটোৱে, কুৰ্তাটো বহুত ভাল লাগিছে। তাৰপিছত এইটো হৈ গ'ল। তাৰপিছতে নেক্সটযোৰ হৈছে এযোৰ। ইয়াৰ লগতে এইটো এটা কুৰ্তা আছে, আৰু এইটো লেগিংছটো হয়।
তাৰপিছত এইটো হ'ল কুৰ্তাটো ইমান পচন্দ লাগিছে মোৰ কালাৰটো এইটো গোল্ডেন কালাৰৰ যিটো ফুলটো মানে ইয়াতে প্ৰিণ্টটো যিটো গোল্ডেন কালাৰৰ আছে তো খুব ভাল লাগিছে আৰু এইটো হাতটো এইটো এনেকুৱা কৰিব পাৰি এইটো হাতটো 3/4 স্লিভছ হয় আৰু হাতটো কুচাওঁ বুলি ক'লে এইটো ইয়াতে এনেকুৱা ধৰণৰ দিয়া আছে এইটো ইয়াত বুটামটো মাৰি দিব পাৰি তো হাতটো এনেকুৱা চুটি হৈ যাব ভাল লাগে এনেকুৱা হাতৰ এইটো হ'ল নেক্সটটো আৰু ইয়াতে এইটো পিংক কালাৰৰ লেগিংছো মিলিব আৰু গোল্ডেন কালাৰৰ লেগিংছটো মিলিব এইটো চাওক গোল্ডেন কালাৰৰ দেখিছে নাই বাৰু চাওকচোন এইটো গোল্ডেন কালাৰৰ কৰা আছে যিটো গোল্ডেন কালাৰৰ ফুল ইমান ধুনীয়া আৰু আভাসা হয় ব্ৰেণ্ডটো এইটো আভাসা ব্ৰেণ্ডৰ হয় কুৰ্তাটো চাওকচোন এইটো আভাসা ব্ৰেণ্ডৰ হয় চাওক আভাসা ব্ৰেণ্ডৰ এটা কুৰ্তা মোৰ গোটেই কুৰ্তাবোৰ আৰু ইয়াতো এইটো আভাসাৰে হয় সব আভাসা হয় আভাসা কুৰ্তাবোৰ যোনে নাই পিন্ধিবচোন ইমান ভাল হয় আৰু ধুলেও ইয়াৰ অকণমানো কালাৰ ইয়াৰ পৰা নাযায় সো মোৰ ভাল লাগে কুৰ্তাবোৰ এনেকুৱা আভাসাৰ কুৰ্তা বাকি মই এদিন আপোনালোকৰ আগত ভিডিঅ' এটা লৈ আহিম আভাসাৰ মানে মোৰ যিখিনি কুৰ্তা কালেকশ্যন আছে সো মই সেইখিনি আপোনালোকক দেখাম বুলি ভাবি আছোঁ কিন্তু মই ভিডিঅ'টো কৰিব পৰা নাই তাৰপিছত এইটো লেগিংছটো ইয়াৰ লগত পিংক কালাৰ লেগিংছ বাকি এয়াই আছিলে আৰু কিছুমান বস্তু লোৱা হৈছে বাৰু কিটচেনৰ দুটামান বস্তু লোৱা হৈছে সেইখিনি আজি মই নেদেখাওঁ সৰু সুৰাকৈ কিছুমান লোৱা হ'ল নেক্সট ভিডিঅ'ত বা যিটো ভিডিঅ' মই আৰু পিছত মানে কৰিম তো মই সেইটো আপোনালোকক সেইখিনি শ্বেয়াৰ কৰিম তো সেয়াই আছিলে আজি মোৰ মানে যোৰহাটৰ পৰা গিফ্ট বুলি ক'লে বেয়া নহয় যিহেতু মাৰ ঘৰলৈ ইমান দিনৰ মূৰত গৈছে তো ভাল লাগে ন সেইখিনিয়ে আছিলে তাৰপিছতে আৰু দুটামান কাপোৰ ৰুহিয়ে পিন্ধি আছে বাৰু তাই ভাগৰ সেইকেইটাও মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম তো সেয়াই তাৰপিছত আৰু সেইদিনা মোৰ মানে আগৰ ভিডিঅ'টোত মই গোটেই ফেমিলিক মই চিনাকি কৰিবলৈ নহ'লে যিখিনি মানুহ আছিলে মই অহা টাইমত চ' মই সেইখিনিকে চিনাকি কৰি দিলোঁ মাহী বৰমা তো মাহী ল'ৰাটো বৰমাৰ ল'ৰাটো আৰু মোৰ কাজিনজনী আছিলে মা আছিলে মই তেওঁলোককে চিনাকি কৰিলোঁ আৰু মোৰ ভাইটিকো চিনাকি কৰিবলৈ নহ'লে আৰু মোৰ পাপাকো চিনাকি কৰিব নহ'লে তেওঁলোকৰ ফটোকে মই আপোনালোকক মই দি দিম মোৰ ভিডিঅ'টোৰ শেষলৈ তো আপোনালোকে চাই ল'ব মোৰ ভাইটি আৰু মোৰ পাপা বাকী আৰু এটা বস্তু কিনিছোঁ মই সেইটো আপোনালোকক দেখাই আছোঁ অকণমান ৰ'ব দেখাই আছোঁ বস্তুটো এডাল ট্ৰাইপড হয় যিহেতু ভিডিঅ' কৰিছোঁৱেই ন তো ভিডিঅ'ৰ কাৰণে মোক এডাল ট্ৰাইপড দৰকাৰ হয় তো মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ ইয়াৰ মই এডাল ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ এইডাল চাওক এইটো যিহেতু মই হাতত লৈ আছোঁ চ' মোবাইলটো মই এনেকৈ হাতেৰে ধৰি পেলাই মই ভিডিঅ'টো কৰিছোঁ এইডাল ট্ৰাইপডাল দীঘল হয় মই কিন্তু দীঘল কৰি দেখুৱা নাই ইয়াতে এইকেইটা হুককেইটা আছে সেইকেইটা খুলি দিলেই হৈ যাব বেলেগ একো নাই আৰু ইয়াতে এনেকুৱা এইটো আছে তো এইটো এনেকুৱা পেকাও কৰিব পাৰি বা এইটো গোটেইটো ৰাউণ্ড এনেকৈ ঘূৰাব পাৰি ভালেই এডাল বাৰু ইমান দামী নহয় মই দামটো নকওঁ বাৰু এইটোৱে ভাল লাগিছে মোৰ হাজবেণ্ডক ক'লোঁ যে এনেকুৱা এডাল মানে লওঁ দিগদাৰ হয় ভিডিঅ'টো যিহেতু কৰিবলৈ চ' মই এইডালে লোৱা হ'ল আৰু এয়াই আছিলে আজিৰ বস্তুখিনি কেনেকুৱা লাগিলে কমেণ্ট কৰি আপোনালোকে জনাব এইখিনি মোৰ ঘৰলৈ ইমান দিনৰ মূৰত গৈছোঁ যেতিয়া যিখিনি পালোঁ আপোনালোকক চব দেখালোৱে আৰু দুটামান দেখাবলৈ বাকী থাকিলে বাৰু সেইখিনি মই কেতিয়াবা দেখাই দিম নেক্সট ভিডিঅ'ত আৰু কমেণ্টৰ ওপৰত মই যিটো কথা কৈছিলোঁ সেইটো যাতে বেয়া নাপায় যোনে কমেণ্টটো দিছে তেখেতে গম পায়ে যাব হয়তো মই একচুৱেলি তেওঁক একো মানে বেয়া ভাৱত কথাটো কোৱা নাই মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে ইউটিউবটো কোনো জাবৰ নহয় ইউটিউবৰ পৰা আজিকালি মানুহ ডেকা হওক বুঢ়া হওক চবেই মানে বা সৰু ল'ৰা ছোৱালী হওক ইউটিউবৰ পৰা মই জনাত বহুত এক্টিভ হৈছে তো সেইটো কাৰণে মানে
মনটো বেয়াও লগা নাই তথাপিও আৰু এনেকুৱা ধৰণে কমেণ্টটো আহিলে তো কমেণ্টৰ ৰিপ্লাইটো মানে দিবতো লাগিবই নহয় জানো তথাপিও মই ৰিপ্লাইটো ইমানো বেয়াকৈ মই কোৱা নাই সেইটোৱে ক'লোঁ আৰু তো বেয়া নাপায় যাতে কোনেও আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাব তো সেইটোৱে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো একেবাৰে সৰুকৈ আনিছিলোঁ সেইখিনিয়ে দেখালোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই আৰু ৰুহি বাই বাই ক'বা এইফালে আমাৰ ৰুহি আজি বেকত লুকাই থাকিলে তাইক মই দম দি দিলোঁ উল্টা পুল্টাকৈ জিতি মানে কৰি আছিলে এইফালে আমাৰ আজি ৰুহি মুখখন একদম ফুলি আছে ন পাম্পকিনটো নিচিনাকৈ এইটো যা হাঁহি দিয়া নাহাঁহে আজি ৰুহিয়ে আজি ৰুহিয়ে কথা নকয় যিহেতু ৰুহি আজি ব্লগিং কৰা একেবাৰে মুড নাই তেতিয়াহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ বাই বাই